নমস্কাৰ আজিৰ ভিডিঅ'ত মই আপোনালোকৰ বাবে লৈ আহিছো কেইটামান এমেজিং গেজেট যিকেইটা আপোনাৰ দৈনন্দিন জীৱনত যথেষ্ট কামত আহিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি বিশেষ নিবেদন, যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ এনজয় কৰক। নম্বৰ 5 ক্লিউ মাস্ক। বৰ্তমানৰ ভয়াৱহ ভাইৰাছৰ পৰা বাচিবৰ বাবে আমাক এখন মাস্কৰ খুবেই প্ৰয়োজন, কিন্তু সকলো মানুহে নিজৰ মুখখন ঢাকিব বেয়া পায়। সেয়ে তেওঁলোকৰ বাবে স্পেচিয়েলি লৈ অহা হৈছে এই ক্লিউ মাস্ক। এই মাস্কখনত ভেন্টিলেটৰৰ ব্যৱস্থা দিয়া আছে যাতে আপুনি ওপৰৰ ফালে বায়ু গ্ৰহণ কৰিব পাৰে আৰু তলৰ ফালে কাৰ্বন ডাই অক্সাইড এৰিব পাৰে। ইয়াৰ উপৰি এই মাস্কখনত আছে সেল্ফ চেনিটাইজাৰৰ প্ৰচেছ, যাক কৰিবৰ বাবে আপুনি ইয়াক চাৰ্জিং ডকত লগাই দিব লাগে আৰু নিজে নিজে চেনিটাইজাৰ কৰি লয়, যি আপোনাক ভাইৰাছৰ পৰা বচোৱাত হেল্প কৰে। সেয়ে আপুনি কিনি ল'ব পাৰে এই এমেজিং মাস্কখন। নম্বৰ 4 ইলেক্ট্ৰিচিটি মেছাজাৰ। যদি আপুনি বহু সময় কম্পিউটাৰত বহি থাকে নাইবা লং ড্ৰাইভত যাওঁতে ডিঙিৰ বিষ অনুভৱ কৰে, তেন্তে আপোনাৰ সেই সমস্যা দূৰ কৰিব এই এমেজিং গেজেটটোৱে। কিয়নো এই গেজেটটোৱে কাম কৰে মাছাজাৰৰ, যি আপোনাৰ ডিঙি, পিঠি, কঁকাল আদি সকলোবোৰ বিষকেই মিনিটৰ ভিতৰতে দূৰ কৰিব পাৰে। তাৰ বাবে ইয়াক আপুনি বিষ হোৱা ঠাইত লগাই ল'ব লাগে। নম্বৰ 3 ব্লু কুইন্স। এইটো এটা সৰু ফ্ৰিজ যি আপোনাৰ ড্ৰিংকছ বা অন্য বস্তুক মাত্ৰ কেইমিনিটমানৰ ভিতৰতে ঠাণ্ডা কৰি দিব পাৰে। যদি আপুনি ডাঙৰ ফ্ৰিজ এফৰ্ড কৰিব নোৱাৰে বা আপুনি ছামাৰ ভেকেশ্যনত ফুৰিব যায়, তেন্তে এই গেজেটটো কিনি ল'ব আৰু ক'ল্ড ড্ৰিংকছৰ মজা ল'ব। নম্বৰ 2 কিপিক। এইটো এটা এনেকুৱা ধৰণৰ ফটো প্ৰিণ্টাৰ যি মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে আপোনাৰ ফটো প্ৰিণ্ট কৰি উলিয়ায়। আচৰিত কথা যে ইয়াক কানেক্ট কৰিবলৈ কোনো ধৰণৰ প্লাগ বা কেবুলৰ প্ৰয়োজন নহয়, মাত্ৰ তাৰ বাবে আপোনাৰ ফোনক প্ৰিণ্টাৰৰ ওপৰত থকা ডিছপ্লেৰ ওপৰত ৰাখিব লাগে আৰু ই আপোনাৰ ফটো প্ৰিণ্ট কৰি উলিয়াই দিয়ে। ইয়াক এবাৰ চাৰ্জ দিলে প্ৰায় 50ৰ পৰা 60খন ফটো প্ৰিণ্ট কৰি উলিয়াব পাৰে। নম্বৰ 1 কিবেক বেকপেক। এইটো এটা ডিজিটেল বেকপেক যাক হাৰ্ড প্লাষ্টিকেৰে বনোৱা হৈছে, য'ত আপোনাৰ বস্তু যিকোনো পৰিস্থিতিতে সুৰক্ষিত থাকে। এই গেজেটটোৰ মুখ্য আকৰ্ষণ হৈছে যে ইয়াৰ আগফালে এটা LED পেনেল দিয়া আছে, য'ত আপুনি বিভিন্ন ধৰণৰ এনিমেশ্যন প্লে কৰিব পাৰে, যাক আপুনি আপোনাৰ স্মাৰ্টফোনৰ দ্বাৰা কণ্ট্ৰল কৰিব পাৰে। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক কৰি দিব, কাৰণ ভিডিঅ'টো বনাওঁতে মোৰ যথেষ্ট সময়ৰ খৰচ হৈছে, কিন্তু আপোনালোকৰ লাইক কৰিবলৈ মাত্ৰ 1 ছেকেণ্ড লাগিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলটো বজাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।